নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জেইউ টেকলৈ। আজি মই আলোচনা কৰিম এইটো ভিডিঅ'ৰ জৰিয়তে হলিউডৰ সকলো এডভেঞ্চাৰ মুভি কেনেকৈ ডাউনলোড কৰিব পাৰিব এই বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমতে আমাক এপ এটা ডাউনলোড কৰিব লাগিব। এপটো ডাউনলোড কৰাৰ পিছত প্ৰথম ইণ্টাৰফেচটো এনেদৰে অপেন হ'ব। অপেন হোৱাৰ পিছত ইয়াত ছেকেণ্ড অপশ্যনটো আছে মুভিত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত একেবাৰে তলত স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত হলিউড লিখা আছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত হলিউডৰ সকলো এডভেঞ্চাৰ মুভি ইয়াত পাই যাব আৰু ইয়াত অনলাইন চাব পাৰি বা ডাউনলোডো কৰিব পাৰি। ইয়াত ফুল এইচডিত চাব পাৰিব, ভাল কোৱালিটি আছে। ইয়াৰ পৰা ডাউনলোড কৰি চাব পাৰিব বা অনলাইনো চাব পাৰিব। ইয়াত মই একুৱামেনটো প্লে কৰি দেখুৱাইছোঁ। ইয়াত প্লে ফ্ৰী নাওত ক্লিক কৰিলেও হ'ব বা প্লে নাও ক্লিক কৰিলে এনেদৰে ওলাব। ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত এইটো ডাউনলোড হৈ যাব বা অনলাইন চাব পাৰিব। এনেদৰে ওলাব। এনেদৰে 100 হোৱাৰ পিছত অনলাইন ষ্টাৰ্ট হৈ যাব। ষ্টাৰ্ট হোৱাৰ পিছত ইয়াত ডাউনলোড কৰিবলৈ হ'লে এই ডাউনলোড অপশ্যনটো দিয়া আছে তাত ক্লিক কৰি ডাউনলোড কৰি ল'ব পাৰিব। যদি মুভিটো 10 মিনিটমান চোৱাৰ পিছত শ্বেয়াৰ নাও বুলি আহে বা শ্বেয়াৰ টু আনলক বুলি আহে, তেনে হোৱাটছএপত এবাৰ শ্বেয়াৰ কৰি দিব লাগে। তেনেহ'লে মুভিটো সম্পূৰ্ণ আহি যায়। যেনে ইয়াত ওলাইছে আনলক নাও বুলি, আনলক নাওত ক্লিক কৰি শ্বেয়াৰ কৰি দিব লাগে হোৱাটছএপত। এই এপটোৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰা গৈ ডাউনলোড কৰি ল'ব পাৰিব।